হে নাই 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 তই যুক্তি নিদিবি মোৰ ঘৈণীক তই থানাৰ কেছ গৈ কিয় লগালিগে মই কিন্তু একো কোৱা নাই দেই চা বসু মই ভালত ভাল বেয়াত কিন্তু জমকল ঐ দম দিছা নেকি দম নিদিবি ময়ো বড় মানুহ হয় দিগদাৰ কৰি দিম কি কৰিবি তই কি হ'ল হও চাৰ্ট চাওক স্ত্ৰী নাই তাকে কৈছো স্ত্ৰী মাৰি আনিব নোৱাৰো ইউনিফৰ্মযোৰত ঘূৰি যাবলৈ দে তাৰপিছত চাবি ঐ উদি টাচ নকৰবি কি কৰিবি কি কৰিবি কি কৰিবি হও I দিম কিন্তু মই ইসাম আপোনাৰ যে লগাইছে মই কৈছে কি ঈশ্বৰেহে মিলাইছে কি কোৱা একদম ধুনীয়া পিটাই কেছ কোৱা এই মোক হাতকে কণী দুটা দেখিছো কি লাগে হাতকে কণী দুটা দেখিছো কি ফটো নি কথা কৈছ কি ফটোৰ কথা কৈছে কণী দুটা দিয়ক মই যাওঁ ওই ফটো আৰু ল'ৰাটো কণী দুটা খুজিতে ফটোৱা বুলি কৈছে কি আছে ওলে বেয়া শুনি তই বেলেগ থানাত আছিলি ভালেই কৰিছিলি আহিয়ে গৃহকণ্ডল লগাই দিলি নে তই থানাৰ কথা কৈ মনিক কিয় ক'ব লাগে ডেট মিন্স কি ডেট মিন্স একো মিনিংছ নাই চা বস্তু তই মোক কৈ দে মই আঁতৰি যাম তই এটা কথা ক খালি মনিৰ লগত তোৰ কি সম্পৰ্ক আছে ফুটোৱা কথা নকবি দেই ৰাতিপুৱাই তোৰ গুড মৰ্ণিং মেছেজ পাওঁ সেইটোনো কি ডাঙৰ কথা ডাঙৰ কথা নহয় আৰে যিটো মানুহ শুৱাৰ পৰা উঠিয়ে লোকৰ ঘৈণীয়ে ক'লে মনত পৰে সেই মেছেজটো গিৰিয়েকৰ কাৰণে ডাঙৰ কথা নহয় তই বেছি কৰিছা নেকি তই বেছি কৈছ তই মানুহ চিনি পোৱা নাই তয়ো মানুহ চিনি পোৱা নাই ঐ কি হ'ল বস্তু দে চাচোন চা ভাই তাক বোলে মই মণিবৰ আগত ৰাসৰ নামত বোলে ভুৱা চান্দা তোলা বুলি কৈ দিছো মই একো কোৱাই নাই কি ডাঙৰ কথাটো হ'লনো আপুনি মিছা কথা কোৱা নাই নহয় সঁচা কথা কৈছে आं बुजिबाय बे फाग्लानि थाखाय आं थाब हाबा खालामनांसिगोन ইসাম এটো হোম গাৰ্ডটো এটো কি হৈছে মই কৈছে তোক যে মই লগ পাইছো মই দোকানলৈ নগলে হৈছে কিয় তোৰ কণী আছে কি আছে যদি কণী দুটা দিয়াচোন পাগল আছে নেকি ৰাস্তা মাজতে কি খুজি আছে 100 দিম এতিয়া নাই আৰে কি মিছা কথা ক'লোনো মই তো হিজি কথা কৈছে হাসা কথা কৈছে তলে তলে চলি আছে মানে না নাই একো নাই ৰিফ্ৰেছমেণ্ট এটা পাই কিন্তু নাই নাই কি এইবিলাক ফালতু কথা ক'লে আমি বেয়া পাওঁ হি বাই বাৰ ফালতু ই আকৌ মহাপুৰুষ মতা মাইকীক ভাগ ভাগ কৰে মতাৰ কথা মাইকীক গৈ লগাই ফুৰে একেদা একো মিছা কথা লগোৱা নাই দিয়ক সঁচা কথাই কৈছে কি হ'ল 100% হাসা কথা কৈছে আচ্ছা তই পুলিচ হয় ভুৱা চান্দা তোলা গুড লাক বুলি ক গুড লাক দেখুৱাই আছো তোক থেংক ইউ ময়ো ভয় নকৰো ছাৰ আজি আপোনাৰ কথাবিলাক কিবা জেৰা কৰাৰ দৰে লাগিছে যে পুলিচৰ কথা বতৰাবিলাক এনেকুৱাই হয় হ'লেও দিয়কচোন আজি অলপ কিবা ডিফাৰেন্স লাগিছে ছাৰ আছে আছো কওক কওক মানে মোৰ অকণ বিচাৰ এটা কৰি দিব লাগে মানে কৈছা বানা হাতকে কণী দুটা উলিয়াই দিয়ক কি কথা ক'বলৈ আছে কিহৰ কণী লাগে এই মুৰ্গী বাহিৰে পৃথিৱীত কা কণী আছে মুৰ্গী কণী আচ্ছা আপুনি কি কণী বুলি ভাবিছে মই যি কণী বুলিয়ে নাভাবো কিন্তু পইচা পইচা কেকেচা নামৰ লিখি দিব দিছে আচ্ছা দি আছো শুনকচোন এনে আপুনি কি কণী বুলি ভাবিছে মৰাটো খাটনিয়াৰ আপুনি পুলিচ হৈ ভুৱা চান্দা তুলিছে ৰবনা কি ৰবনা এতিয়া বিচাৰ মই সিহঁতৰ ওপৰতহে কৰিব লাগিব কৰিলে ভাল হয় আৰু কিয় কৰিব লাগে It's a joking, sir, for mind refreshment. I think that we all are knows that our police is very pressuring. So I think why I should not joking my staff. More staff to logon my kya dhamali no koru. Actually, so I carrying a sandapat in Rasalila. But all are insulting me that I am a false sandaman. Especially Sir Bosu and my wife. You samajhte hai na? Hey, কি বকি আছে এইবিলাক চা কৈছা পালো আহকচোন নিজে যাব নোৱাৰিম চাগে ধৰি ল ননসেন্স উফ গড কি হ'ল ক কৈছা আপোনাৰ মাথাটো আগৰ নিচিনাই গৰম উঠি আছে নে ভক উতলি আছে মই মানে ভাত খাব যাওঁ আগতে বোলে আমলেট এটা বনাই লৈ যাওঁ যা লৈ যা উফ
কি কৰিলি এই মোৰ মূৰত আপোনাৰ মত আমলেট বনালো চা কোৱা কি আছো কণী ভিতৰতচোন একো নোলালে চা মানুহে নহয় মুৰ্গীয়েও জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিছে কি জন্ম নিমন্ত্ৰণ চা মানে ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা বিৰত আছে